পৰিৱৰ্তন হয় বা এটা বিষয়ৰ পৰা আন এটা পৰিৱৰ্তন হয় যে ভিন্ন বা আন এটা দৃশ্যৰ পৰা আন এটা দৃশ্য পৰিৱৰ্তন হ'লে এইটো কি কোৱা যাব পৰিৱৰ্তন হোৱাটো আমি কি কম যে এটাৰ পৰা আন এটা দৃশ্য এইটো কোৱা হ'ব দৃশ্যান্তৰ গতিকে আজি আমি কি পাঠ আলোচনা কৰিম আজি আমি পাঠ আলোচনা কৰিম দৃশ্যান্তৰ দৃশ্যান্ত কবিতাটি আৰম্ভ কৰিম লিখিছে কোনে হৰে কৃষ্ণ ডেকাদেৱে কবিতাটি কবি আমি এবাৰ পাঠ কৰোঁ কবিতাটি যে কবিতাটো কি আছে কেনেকৈ আমি কৰিম 25 বছৰৰ আগতে এই ঠাইতে এজনক লগ পাইছিল আলি কেঁকুৰিটো আছিল কেঁচা সময়টো আছিল গধূলি তেওঁ নমলা মুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি এটা বজাৰ কৰি আকাশ দিয়াই কেইজোপামান কাণকিনি তামোল ঘৰৰ দাঁতে আগলি বাহৰ নমিত নমস্কাৰ পুণ্যজনৰ লুণ্ঠনৰ পোহৰত পুখুৰী কোণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল ওচৰত সহায় সাৰথি কেও নাছিল মই যেতিয়া হাতত ধৰি তেওঁক আগুৱাই দিছিল কৈছিল বৰ শান্তিত আছো এই বজাৰটো আজি এই ঠাইতেই লগ পালো আৰু এজনক বৃদ্ধ নিৰ্জনে বয়সৰ চিন নোহোৱা হলে মুখত 25 বছৰ আগৰ হাইৰাত ঠাচ আত্মহলীয়া ঘৰৰ বাহিৰত তেওঁ ৰৈ আছিল ওচৰে পাজৰে আন কেইবাটা অট্টালিকা এটাতকৈ আনটোৰ ৰূপ চৰা সন্ধ্যা বগাৰ বহুত পাছতো মানুহ পিয়া পিন্ধি ফুৰিছিল চচমাত তলেৰে সন্দেহেৰে চাই তেওঁ মোক সুধিল এৰা অচিনাকি মানুহজন তোমাক কি লাগে সেয়া ভাড়া ঘৰ বিচাৰি আহিছা এই কুবেৰৰ মহল ক'ত পাবা আৰু পালেও কি শান্তিত থাকিবা ইয়াত মৰিলে দাহ কৰিবলৈ এজনো মানুহ নাই জকৰ পোৱালিহঁতে কোনে চায় এই বুলি কৈ তেওঁ হাত মহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালো বৰ অশান্তিৰে উভতি আহিল কবিতাটিত আমাৰ কি কৈছে যে 25 বছৰ আগতে এই ঠাইত এজনক লগ পাইছিল আলি কেঁকুৰিটো আছিল সময় আছিল গধূলি তেওঁ নমলা মুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি এটা বজাৰ ঘৰ আকাশ দিয়াই কেইজোপামান কাণকিনি তামোল ঘৰত দাঁতিত আগলি বাহৰ নমিত নমস্কাৰ কাণকিনি তামোল মানে অসৎ তামোল গছ কাণকিনি আমাক কি কৈছে ইয়াত যে কাণকিনি তামোল তামোল আমি তাৰ অৰ্থবোৰ চাব লাগিব যে অস তামোলৰ গছ বাৰীত যিবোৰ থাকে বহুত পুৰণি তামোলৰ গছ কাণকিনি তামোলৰ গছ তাত নমিত নমস্কাৰ জনাই কি আছে বাঁহ আগলি বাঁহৰ হেলি আছে তাত কি আছে পজাঘৰ সৰু পজাঘৰ তাত আছে আৰু ৰাস্তা ঘাটাবোৰ কেনেই আছিল তেনেই ঠেক ৰাস্তা ঘাটাবোৰ আছিল ঠেক আৰু কি কৰি আছিল কেঁচা ৰাস্তা আলি কেঁকুৰি আছিল তাৰমানে 25 বছৰ আগৰ এটা বিষয় কবিয়ে কবিতাটিৰ মাধ্যমেৰে দুটা ছবি আমাক চিন্তিত কৰিব বিচাৰিছে ইয়াত দুটা বাস্তৱ ছবি চিত্ৰাংকন কৰিছে কবিয়ে এটা হ'ল 25 বছৰ আগৰ সেইখন সমাজৰ আৰু আজি আমাৰ অত্যাধুনিক 25 বছৰ পিছত আধুনিক এখন উন্নত সমাজ কংক্ৰিটৰ হাবিৰ মাজত থকা এখন সমাজ য'ত ইজনে সিজন মানুহৰ লগত মানুহৰ আন্তৰিকতা বহুগুণে কমি গৈছে কবিয়ে দৃশ্যান্তৰ কবিতাটোৰ মাজত এটা বিষয় গৈ এটা দৃশ্য আগতে দেখা পাইছিল 25 বছৰ এটা দৃশ্য আমি 25 বছৰ পিছৰ দৃশ্য ইয়াত আলোকিত কৰিছে বা চিত্ৰাংকন কৰিছে কবিয়ে ইয়াত সুন্দৰ বিৱৰণ কৰিছে যে 25 বছৰ আগত যিজন মানুহ লগ পাইছিল তেওঁ আছিল এটা আলি কেঁকুৰিত আছিল এই ৰাস্তা আছিল কেঁচা সময় আছিল গধূলি নমলা মুখত তেওঁ বিচাৰি ফুৰিছিল নিজৰ পদূলি তেওঁ পদূলি ঘৰটো চিনি পোৱা নাছিল তেওঁ বিচাৰি ফুৰিছিল ৰাস্তা কেঁচা আছিল ঠেক আছিল আৰু তেওঁৰ ঘৰো আছিল বজাৰ
তেনেই সাধাৰণ ঘৰ আছিল খেৰ বাঁহেৰে বনোৱা আগৰ দিনৰ যিবোৰ ঘৰ তেনেকুৱা ঘৰ আছিল আৰু তাতে তেওঁ পূজা ঘৰটো তেওঁ বিচাৰি পোৱা নাছিল আকাশ দিয়াই কেইজোপামান তাত কাণখিনি তামোল আছিল ঘৰত তাতে আগলি বাহত নমিত নমস্কাৰ আগলি বাঘ বৰ পৰি আছিল তামোলবোৰ বাৰী ৰখ হৈছিল ঘৰটো তেনেই খেৰ বাঁহেৰে বনোৱা ঘৰ ৰাস্তাটো কেঁচা কেঁকুৰি আছিল ঠেক মানুহবোৰ ইমান হয়তো তেতিয়া আজিৰ নিচিনা বিদ্যুৎ চাকি তাত জ্বলিও নাছিল তেনেই জনৰ পোহৰতে মানুহ অহা যোৱা কৰিছিল হয়তো এনেকুৱা উন্নত ৰাস্তা ঘাটা পকী দলং পকী ৰাস্তা বিদ্যুতৰ কানেকশ্যন বিদ্যুৎ যোগান থকা ভাল পোহৰ লাইট থকা এনেকুৱা নাছিল গতিকে পুণ্যজনৰ লুণ্ঠনৰ পোহৰত পুখুৰী কণা মানুহ